টকা ঘৰত যাই কেনে আফচোচ কৰি লাভ নাই 100 এইফালে আমাৰ আইদেউ মানুহৰ মাজত ঘূৰি ফুৰিছে দেই বেলেগ চালত আহিছে আজি বেলেগ তো ফ্ৰেণ্ডছ আজি মই উপস্থিত আছোঁ নাহৰকটীয়া ৰাঙলী পথাৰ ইয়াত আপোনাৰ 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন বিশাল অধিৱেশন আজি লাষ্টৰ দিন তো 3 দিনীয়া কাৰ্যসূচী তেওঁলোকে পালন কৰিছিলে তো দুদিন আহিব নোৱাৰিলোঁ তো আজি আহিছোঁ দেখিছে একদম এটা বিশাল আয়োজন মানে মানুহ কৈছোঁ নহয় কিমান হৈছে নাজানো আৰু অকণমান দেৰি পিছত হয়তো বহুত মানুহ হ'ব ৰাস্তাটো বহুত জাম আছে গোটেই ফিল্ডখন ঘূৰিম বাণিজ্য মেলা খাদ্য মেলা বহুত কি আছে তো ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো চাই থাকিব আগলৈ ধুনীয়াকৈ তো ব'লক এতিয়া যাওঁ ক'ত ধুনীয়াকৈ ঘূৰি আপোনালোকক দেখাই আছোঁ একদম ল'ৰা ছোৱালী পঞ্চাছ ভাবিয়ে 10 টকা 50 টকা দেখিছে ধুনীয়াকৈ ঘূৰি আছোঁ এইটো এটা বিৰাট ডাঙৰ পেণ্ডেল এইফালে এটা আছে পেণ্ডেল বহুত ডাঙৰ চবতে মিটিঙে হৈ আছে ক'ত কি হৈছে একো গম পোৱা নাই আৰু বাণিজ্য মেলা খাদ্য মেলা বহুত দূৰত আছে বুলি কৈছে লেঙে কৈছিলোঁ আপোনালোক ভৰিত দুখ পালোঁ বুলি তো লেঙে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ আৰু দেখাই আছোঁ ধুনীয়াকৈ তো চাই দিব এতিয়া দেখালোঁ দুটা কাম চৰাই ভাল লাগিছে বহুত মানুহ হৈছে বেলিটো খালি চকুত ধৰিছে আহি থাকক नहीं कमती होती नहीं আকৌ বাপ ফোন এইটো দে 30 টকা দে মানুহ হৈছে নহয় দেখোন আৰু এনেকুৱা লাগিছে ভাগৰ লাগি গ'ল গৈ কিবা এটা খাম এতিয়া নহয় বেলপুৰি কেনেকুৱা চিনি নাপাওঁ খাই দেখিলে জুই লগা পাণ দেখিলোঁ ডিম্পু ভিডিঅ'ত আৰু কাৰোবাৰ ভিডিঅ'ত দেখি আছিলোঁ জুই লগা পাণ তো আজি দেখিলোঁ আৰু কিন্তু খাব নোৱাৰিলোঁ মিঠা পাণ যিহেতু নেকি মিঠা পাণটো মই নাখাওঁ জৰ্দা পাণে খাওঁ ন হয় এই তামোলকে খাই দিলোঁ তামোল চোবাই আছোঁ মানুহ বহুত হৈছে তামাম হৈছে আমি খালোঁ ফ্ৰাইড ৰাইচ ভেজ ফ্ৰাইড ৰাইচ আৰু কি খালা তুমি বেলপুৰি আগতে খাই নাপাব লাগে ফাৰ্ষ্ট টাইম খাইছে বেলপুৰি তবে চাব লাগিছে সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলি আছে বাণিজ্য মেলাৰ মাজতো বহুত মজা লাগিছে ধুনীয়া লাগিছে আৰু এইফালে আছে দেখিছে নে লভ কাপোলছবিলাক বহিবৰ কাৰণে দিছে একচুৱেলি বহুত ধুনীয়া লাগিছে আমাৰ এতিয়া এইফালে উঠিবা নেকি নুঠে আমাৰ একচুৱেলি এতিয়া কাপোলছ নহয় আৰু সেইটো কাৰণে নুঠে তো ভাল লাগিছে তো এইফালে আহি চাওক এতিয়া এইফালে অকণমান দেখা দিয়া খাৰু ল'বা নেকি তুমি এইফালে আমাৰ আইদেউ মানুহৰ মাজত ঘূৰি ফুৰিছে দেই
বেলেগ চালত আহিছে আজি, বেলেগ চালত আহিছে। ঐ বম চালিয়া লাগিছে, চব এশ। এইয়া অলপ আছে, বেছি নাই, ঘূৰি গ'লে পাবা নাই, মাত্ৰ 100 টকা। ঘৰত যাই কেনে আফচোচ কৰি লাভ নাই। 100 কৰত নহয় কত। দা কটাৰী এয়া হ'ল গ্ৰন্থমেলা। কেঁচা চানা ভাগৰ লাগিলেও এতিয়া দোকানী হ'লেতো ভাগৰ লাগিলেও দিব লাগিব ন। হে দোকান দি কি লাভ হ'ব? আজি লাষ্ট, আজি বা নাই এইটো। এতিয়া বহুত ধুনীয়া চিত্ৰাংকন দেখিছে আপোনালোকে, নাচনী ঢুলীয়া, মজা লাগিছে, বঢ়িয়া লাগিছে। ঐ কি কৰিছা তুমি? তো ফ্ৰেণ্ডছ, পূৰা ঘূৰিছোঁ আৰু সকলোৱে চানা খাই আছে। বিৰাট ভাগৰ লাগিছে। তথাপিতো ঘূৰি ফুৰিছোঁ আৰু যিমানখিনি পাৰোঁ বনাইছোঁ। ভিডিঅ' বনাবলৈ মানে কি হ'ল, মানুহ ইমান বেছি ন, ভিডিঅ' বনাব নোৱাৰিছোঁ আৰু। ত' যিমান পাৰোঁ দেখাইছোঁ, এনেকৈ চাই থাকিব। আৰু অলপ পিছত গধূলি হ'ব আৰু যামগৈ আৰু বাণিজ্য মেলা, গ্ৰন্থমেলা, মানে কি ক'ম আৰু, ইটো মোৰ পৰা সিটো মোৰ মানে বহুত দূৰ আৰু। তাৰফালে ভৰিৰ অৱস্থা বেয়া হ'ল, ইয়াতে মানে আঙুলি এটা দুখ পাই আছোঁ। তো লেঙে খোজকাঢ়ি পিনে দেখুৱাই আছোঁ আৰু। চাহ খাই কেনেকুৱা লাগিছে? ভালকৈ বনাই নিদিলে বোলে। অনুভৱ কেনেকুৱা লাগিছে খোজকাঢ়ি? ফ্ৰেণ্ডছ, এয়া আছিল 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অনুষ্ঠিত কৰা আজি গ্ৰন্থমেলা, বাণিজ্য মেলা আদি কৰি বহুত কিবাকিবি যিমানখিনি পাৰোঁ দেখাবলৈ কৰিলোঁ। তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু বহুত ঘূৰিলোঁ, মানে ভৰি চৰি বিষাই গ'ল, ভাগৰ লাগিলে। বহুত ডাঙৰ এৰিয়া আচলতে, যিমানখিনি পাৰোঁ ইমানখিনি দেখাইছোঁ আৰু। ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে জানিছোঁ। যদি ভিডিঅ' চাই পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো বজাই দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'। টিল দেন টাটা, বাই বাই।